হয়, ইতিমধ্যে আমাৰ মনোনয়ন পত্ৰ আমাৰ গ্ৰহণ হৈ গৈছে। ৫ নং পৰ্বতজৰাবাসী ৰাইজৰ প্ৰতি মই চিৰকৃতজ্ঞ। তেখেতসকলে মোৰ মনোনয়ন যি ধৰণে ছাপোৰ্ট কৰিলে, ঘৰৰ পৰা তেখেতসকলে ইমান হেজাৰ হেজাৰ মানুহ সমৰ্থক আহি পেলাই তেখেতসকলে মোক লগত লৈ উষ্ম আদৰণিৰে কোকৰাঝাৰত গৈ পেলাই আমি মনোনয়ন দাখিল কৰিছোঁ। ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ, ৰাইজৰ মৰম পাইছোঁ, ভালপোৱা পাইছোঁ, আৰু এই মৰম আৰু ভালপোৱাবোৰ একেলগে ৰাখি পেলাই মই আগন্তুক দিনবোৰত আগুৱাই যাব খুজিছোঁ। চাওক, বড়ো ভাইসকলৰ ত্যাগক মই সদায় সন্মান কৰোঁ। বড়ো ভাইসকলৰ লগত আমাৰ সৰুৰে পৰা উঠা বহা, বড়ো ভাইসকলৰ লগত আমাৰ যথেষ্ট এটা আত্মিক সম্পৰ্ক। গতিকে এই ভাইসকলৰ প্ৰতি শ্ৰদ্ধা মোৰ সদায় আছে। আৰু আমি যিহেতু 6 শিডিউল এৰিয়াত থাকোঁ, BTC অঞ্চলত বড়ো ভাইসকলৰ যিটো ছেক্ৰিফাইচ এণ্ড ডেডিকেশ্যন, সেইটোক আমি চেলিউট কৰোঁ। আৰু এইবাৰ ৫ নং পৰ্বতজৰাবাসী ৰাইজৰ বড়ো ভাইসকলে মনে প্ৰাণে বিচাৰিছে যে আশ্ৰাফুল ইছলামে এইবাৰ জিকি আহিব লাগে। যথেষ্ট বিভিন্ন গাঁৱৰ পৰা মোক ফোনযোগে উষ্ম আদৰণি জনাইছে। তেখেতসকলে কিছুমানে আহি মোক লগো ধৰিছে। আৰু মই সদায় সকলো জাতি জনগোষ্ঠীক মই সমান চকুৰে চাওঁ। মই যদি ৰাভা ভাইসকলৰ সামাজিক অনুষ্ঠানতো মই যাওঁ, আদিবাসী ভাইসকলৰ সামাজিক অনুষ্ঠানতো মই যাওঁ, বড়ো ভাইসকলৰ সামাজিক অনুষ্ঠানবোৰতো যাওঁ। গতিকে আমি সকলো জাতি জনগোষ্ঠীৰ লগতে বড়ো ভাইসকলকো আমি সদায় শ্ৰদ্ধা কৰি আহিছোঁ। আমি একেটা সকলো জাতি জনগোষ্ঠীৰ মাজত যিটো বান্ধন, যিটো ব্ৰাদাৰহুড এণ্ড ইউনিটি, এইটো ষ্টেণ্ড কৰাৰ কাৰণে আমি সদায় একেলগে থাকি পেলাই আমি কাম কৰিব লাগিব। নিশ্চিতভাৱে আমি অকল বড়োই নহয়, সকলো জাতি জনগোষ্ঠীৰ কাৰণে আমি তেখেতসকলৰ অধিকাৰৰ কাৰণে আমি সঁহাৰি দিম। আজি বড়ো ভাইসকলে কওক, আদিবাসী ভাইসকলে কওক, কোচ ৰাজবংশী ভাইসকলে কওক, নেপালী ভাইসকলে কওক, অইন জাতি জনগোষ্ঠী যিমান আছে, আপোনালোকে জানে যে বিশেষকৈ এই ৫ নং পৰ্বতজৰা বিধানসভা সমষ্টিটো ইয়াতে গৰিষ্ঠ সংখ্যক সংখ্যালঘু ভোটাৰ, সংখ্যালঘু অঞ্চলবোৰত এতিয়ালৈকে যথেষ্ট কাম হ'বলগীয়া বাকী আছে। এতিয়ালৈকে যথেষ্ট চৰকাৰে হেমাহেৰ দৃষ্টিত চাইছে, কাৰণ BJP আৰু BPF এটা মুদ্ৰাৰ ইপিঠি তেখেতসকলে জইণ্টলি কাম কৰি আছে। BPFক এটা ভোট দিয়া মানে সেইটো BJPত যোৱা। গতিকে সৰ্বস্তৰৰ জনতাই এইবাৰ BJPক ভোট দিব বিচৰা নাই। এইকাৰণে এইবাৰ পৰ্বতজৰাবাসী ৰাইজে থিৰাং কৰিছে যে এইবাৰ কংগ্ৰেছ দলক তেখেতসকলে বিপুল ভোটেৰে জয়ী কৰাব বুলি মোৰ দৃঢ় বিশ্বাস।